কালি ঘোষণা কৰা হ'ব নেকি মেট্ৰিক আৰু এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু ইয়াৰ লগতে এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল নহয় বুলি এটা খবৰ ইতিমধ্যে প্ৰকাশ পাইছে। কিন্তু সম্পূৰ্ণ খবৰ জনাৰ আগতে তোমালোকে প্ৰথমতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে সেৱা আৰু শিক্ষা সংসদৰ যিকোনো অফিচিয়েল আপডেট অতি সহজে আৰু সঠিক সময়ে লাভ কৰিব পাৰে। এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষা যদিও স্থগিত ৰখা হৈছিল 21 মেলৈকে আৰু অনুমান কৰা হৈছিল যে বান পৰিস্থিতিৰ বাবে হয়তো পৰীক্ষা বাতিলো হ'ব পাৰে, কিন্তু এতিয়া আহিছে এটা ডাঙৰ খবৰ। চেণ্টাৰ ইনচাৰ্জৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এটা খবৰ যে এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষা পুনৰ 27 মেৰ পৰা আৰম্ভ কৰা হ'ব বুলি। অৰ্থাৎ শিক্ষা সংসদে পৰীক্ষাৰ আগতে প্ৰকাশ কৰিব জাননী আৰু এই জাননী অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। ইপিনে মেট্ৰিক আৰু এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হ'ব নে নাই ইয়াক লৈ সকলো ছাত্ৰ-ছাত্ৰী চিন্তিত। তোমালোকে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই, যিহেতু এতিয়ালৈকে সেৱা আৰু শিক্ষা সংসদে কোনো অফিচিয়েল এনাউন্সমেণ্ট কৰা নাই যে কোন তাৰিখত মেট্ৰিক আৰু এইচএছৰ ফলাফল দিয়া হ'ব। কেৱল মাত্ৰ এইটো কথা স্পষ্ট কৰিছে মে মাহৰ শেষ সপ্তাহত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব সেৱা আৰু এই খবৰটো তোমালোকে সেৱাৰ অফিচিয়েল এপত পাই যাবা আৰু ইয়াত প্ৰকাশ পাইছে যে লাষ্ট উইক অফ মে মেট্ৰিকৰ ফলাফল দিয়া হ'ব। যদিহে মেট্ৰিকৰ ফলাফল মে মাহৰ লাষ্ট উইকত ঘোষণা কৰা হয় তেন্তে সম্পূৰ্ণ চিয়ৰ যে এইচএছৰ ফলাফল মে মাহৰ শেষ সপ্তাহত ঘোষণা কৰা হ'ব।